নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই যিটো ভিডিঅ' দিম এতিয়া চাব আপোনালোকে। সেই ভিডিঅ'টো হ'ল নৰ্মেল ব্লগ। মানে আজি মই দিনটোত কি কি কৰিম সেইটোকে আপোনালোকক দেখাম। আৰু মই গাঁৱলীয়াভাৱে আজি গাঁৱলীয়া কাম পুখুৰী সিঁচিম। মানে পুখুৰী সিঁচি কি মাছ পাওঁ নাপাওঁ চব দেখাম। খালি আজি দিনটো অকল পুখুৰী চাই হ'ব। পুখুৰী চাই ভিডিঅ'টো অকণমান হ'ব। তাৰপৰা ৰাতিলৈ আহি ঘৰত পুখুৰী চাম, মাছে ভাত খাই চাম। যেনেকৈ নহওক যিমানেই নাপাওঁ, লাগিলে এজনীয়ে পাওঁ খাম। কিমান পাওঁ আপোনালোকে ভিডিঅ' লাষ্টলৈকে চালে গম পাব। খালি লাষ্টলৈকে চাব। তাৰপৰা আমি গাইছ পূৰা পুখুৰী সিঁচি আছোঁ, দেখিছে নহয় এইফালে পূৰা পুখুৰী, পূৰা ভাগৰ লাগি গৈছে। এইবিলাক গোটেইখন চাওক কিমান ধুনীয়া পথাৰ, এইবোৰ গোটেই ধাননি পূৰা। এইটো পুখুৰীকে সিঁচি আছোঁ। কি কি মাছ ওলাই আপোনালোকক চব দেখা যাওঁ। দেখিলে ন আপোনালোকে চাই থাকক আমাৰ চেনেল। পূৰা মাছ ধৰি মেলি বোকা হৈ গৈছে গোটেইখন। চক ৰূপটো চাওক, পূৰা বোকা। তাৰপৰা এতিয়া মাছবোৰ দেখাম, চাব। বেক কেমেৰা কৰি দেখা দিছোঁ। ব'লক মাছবোৰ চাওঁগৈ। দেখিছেনে এইটো চাওক, ভিউটো কিমান ধুনীয়া ভিউ। হাতখন ধুই ল'লোঁ। ঠিক আছে, এইবোৰ চাওক। এইটো পুখুৰীটো আমি শুকুৱাই দিলোঁ একদম পূৰা। এইবোৰ শুকুৱাই পূৰা ক্লিয়াৰ। তাৰপৰা ইয়াত মাছ, এইবোৰ চালনী মাছ। এইখিনিতে বাকী দিছোঁ, এতিয়া ধুব লাগিব। এইখিনি কি কি পাইছোঁ আৰু এইখিনিকে পাইছোঁ। তাৰপৰা এইটো নাই। সেইপিনেও পুখুৰী সিঁচি আছে, পূৰা ডাঙৰ ভিউ। পূৰা এইফালে পুখুৰী, পূৰা পুখুৰী সিঁচি আছে। এইজনী পাভ, তাৰপৰা এইটো গৰৈ, তাৰপৰা এইবোৰ কেঁকুৰা, তাৰপৰা এইবোৰ পুঠি মাছ, তাৰপৰা এইটো মাগুৰ, তাৰপৰা এইটো শ'ল, আৰু এটা মাগুৰ আছিলে নহয়, এইটো এটা মাগুৰ। এইখিনি পাইছোঁ। আৰু এয়া চাওক, তাৰপৰা তলত এইপিনে আৰু যদি আছে চাব লাগিব। চাওক কিমান চালিয়া ভিউ। সেইটো চাওক কিমান ধুনীয়া। তাতে এখন মাজগাঁও। পূৰা পুখুৰী সিঁচি জুই জ্বলাই পূৰা এইটো গৰৈ মাছ পৰিছোঁ। এইপিনে পুঠি পৰিছোঁ, বাকীখিনি লৈ যাব লাগিব। এইখিনি পূৰা চালিয়াকৈ পৰিছোঁ। ইয়াত বোলে কেঁকুৰা খায়, কেঁকুৰা পৰিছে। এয়া দেখিছে না পূৰা গাইছ মাছ ধৰি এতিয়া আহি গা চা ধুই এতিয়া সেয়া চাওক মাছ, সেয়া মাছ পালোঁ। এতিয়া মাছ ভাজিম ক'ত চব এয়া গেছত তাৰমানে দি দিছোঁ। এইবোৰ চব গোট খাই আছে। মাছ ভাজি দিলোঁ, মানে একদম পূৰা গাঁৱলীয়াভাৱে মাছ ধৰি দিছোঁ। মাছ আনি ভাজি খাইছোঁ, তাত পুৰিও খালোঁ। দেখিছে, সেয়াই আমি গাঁৱলীয়া মানুহ, গাঁৱলীয়া পৰিৱেশ। দেখিছে আপোনালোকে চিঞ্চি। এয়া মাছ অলপ ভাজি এটা ভাতটো খাব লৈছোঁ। এয়া মাছ ফ্ৰাই। মাছ ৰাতিকৈ খাম মানে, এতিয়া গধূলি হ'লেই ফ্ৰিজত ভৰাই থ'ব লাগিব। এইটো ঠাণ্ডা দিনত, এইটো ঠাণ্ডা দিন কাৰণে এতিয়া এইটোৱে ল'ব লাগিব। আৰু পূৰা এইপিনে ভাত বাঢ়ি লৈছোঁ, খাওঁ আৰু মানে হেৰি ইয়াত থকা এই মাছকেইজনীয়ে খাব বোলে। ইমানে ডাঙৰ মাছ নাখায়। মই সেইটো কাৰণে শ'ল মাছ এডোখৰ, তাৰপৰা এইটো শিঙৰা পোৱালিটোৱে, তাৰপৰা এইটো কি কয় পাপৰ এডোখৰ মানে। আৰু তাৰপৰা এয়া আলু জোল, পূৰা আলু জোল লৈ লওঁ বিন্দাছকৈ। তাৰপৰা খোৱাটো আৰম্ভ কৰি দিওঁ। এনেকৈ খাই দিছোঁ আৰু অ'কে। যি নাখাওঁ মই খামতো। এতিয়া পূৰা চোলাটো এতিয়া পিন্ধি লওঁ। এতিয়া ভাত খাই আছে, মই গৈ খাওঁ। চোলাটো পিন্ধি লওঁ, গৈ খাওঁ। মানে বিয়াত বহি খোৱাটোৱে মজাই বেলেগ। এটা খাই দিওঁ। এয়া দোকানৰ পৰা আহিলোঁ। এয়া কি আনিলোঁ, বিস্কুট কেইটামান আনিলোঁ। দোকানৰ পৰা লৈ আহিলোঁ চানা বিস্কুট, চিপছ। চিং। এইটো হেলমেট, এইটো ৰিং লাইট। ফাইনেলি ৰিং লাইট। এতিয়া ভিডিঅ' বনাম ৰিং লাইটত, ইনষ্টাগ্ৰামত ৰিলছ। এতিয়া আপোনালোকে দেখিলে যে আমি ভাতটো খাই দিলোঁ মানে এতিয়া আলু জোল, মানে দাইল আছিলে, দাইল নাখালোঁ, অকল আলু জোল আৰু মাছে ভাতটো খালোঁ। মানে দাইল এতিয়া বনাই থোৱা আছে, ফ্ৰিজত ভৰাই থৈছোঁ, সেইটো ৰাতিকৈ খাম। আকৌ এয়া আমি যে পুখুৰী সিঁচি যে মানে মই মাছ পাই আনিলোঁ, সেইটো মই ঘৰত মানে এতিয়া যে মই মানে অকলে আছোঁ, বাকী চব নিজৰ কামত এতিয়া চব আহিব। ওলাই গৈছে অলপ মানুহ এনেই ৰাস্তাত খোজকাঢ়িছেগৈ। এতিয়া গধূলি হৈ গ'লতো, মানে মই মাছ আনিছোঁ বুলি কৈ নিদিওঁ। মানে মাছ যোনে আনে নহয় আমাৰ ঘৰলৈ বস্তু বাহনি বজাৰ কৰে, তেওঁক মানে মই ফোন কৰি কৈ নিদিওঁ যে মই মাছ আছে বুলি আজি। মানে তেওঁলোকে আনক,
মাংস চাংস আনিলে খাই ভাল লাগিব হয় নাই লাগিলে কাইলৈ থ'ম পিছ আছে যেতিয়া কালিলৈ ভৰাই থৈ দিলেও খাম খালি আনক মানে কৰিলে নানিব সেইটো কাৰণে কালি নানিলে মানে কেতিয়াবা সপ্তাহটো 2 দিনমান নানে আৰু সেইটো কাৰণে এতিয়া নকওঁ একদম মানে এইটো মনে ধৈৰ্য আহিলা পিছত ক'ম যে আনিলোঁ বুলি আৰু ষ্টেটাছ দি দিবলৈ হ'ব হোৱাটছআপত ষ্টেটাছো লগাই দিয়া নাই ষ্টেটাছ দি দিয়া মানে দেখি যাব ন মই লুকুৱাই দিয়া এইবোৰ নিয়ম কৰি থ'বলৈ মন নাযায় সেইটো কাৰণে নিদিওঁৱেই হয় নাই আপোনালোকে মোৰ মানে বেক চাইডত সদায় হ'লেও মাত্ৰা এটা শুনি থাকে ন মোৰ ভিডিঅ'বোৰত হাঁহ কুকুৰা নায়েই চিঞৰি থাকিবলৈ আলি কিনাৰতে ঘৰটো সেইটো আলিটো সেইটো ঘৰটো মানে এতিয়া সেইটোত ফলানত গুচি গৈছেগৈ মানে পূৰা কিনাৰত গাড়ীবোৰ আহি থাকে অহৰহ চলি থাকে লকডাউনৰ কিনাৰত এনেকুৱা ভাল লাগিছিলে নিজান জানৰ নিচিনা লাগি গৈছিলে আলি কিনাৰত ঘৰটো থাকিও এতিয়া মানে আৰু পূৰা গাড়ী অহা যোৱা কৰি আছে সেইটো কাৰণে অকণমান মোৰ ভিডিঅ'বোৰত আপোনালোকে ভইচটো সৰু শুনে চাগে আৰু গাড়ী মাতো বেছিভাগ শুনেই একেবাৰে চলি থাকে যেতিয়া শুনিবই আপুনি মানে এয়া যে আপোনালোকে দেখি আছে একদম আমাৰ ঘৰ লাষ্টত টিউবৱেলৰ পাৰখনৰ পৰা এইটো ভিডিঅ' বনাইছোঁ চাওক গাড়ী গৈ থকা দেখাম এই লাইটটো অফ কৰি দিম মানে এই ফিনাইল জ্বলি আছে এইটো লাইট অফ কৰি দিম অফ কৰি এইটোত মানে ঘৰটো দেখাম মোৰ মুখখন দেখাম আৰু ভিডিঅ' বনাম যেতিয়া মুখখন দেখাই দিম ইয়া চুইচটো দি দিলোঁ তাৰপৰা এইটো টিপি দিলোঁ তাৰপৰা এইটো অফ কৰি দিলোঁ তাৰপৰা ইয়া নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে মোক লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু আপোনালোকৰ যদি আশীৰ্বাদত মই যদি অলপ হ'লেও ভিডিঅ' বনাবলৈ মানে মন কিবা কিবি আৰু মানে আপোনালোকৰ মৰম ভাল পাই মোক যদি আগলৈ ভিডিঅ'বোৰ বনাবলৈ প্ৰেৰণা যোগায় আপোনালোকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো একদম কৰি মোক ছাবস্ক্ৰাইব কৰক কেইটানো ছাবস্ক্ৰাইব আছে অলপ বঢ়াই দিয়ক আৰু